নতুন নতুন কি টিকটকৰ হেৰি ওলাইছে ভাইৰাছ না কিবা বেমাৰ ওলাইছে আমিৰ সিদ্দিক যেতিয়াৰ পৰা ৰ'ষ্ট কৰিছে বেছি হৈছে ইয়াত 1 কৰি দিছিলে গুগলত প্লে ষ্ট'ৰত এতিয়া আৰু বেছি হৈ গৈছে লেভেল হৈছে লেভেল হৈছে এইবিলাক মাৰবে লাগব আজি মোদী লাইভ আহি পুৰা আঠটা আমাৰ ইয়াত আহিব না মোদী লাইভ আহি পেলাই ক'ব কি কৰিব লাগে তেতিয়া আমি পুলিচ গিলে গম পাম কি কৰিব লাগে আজি নিউজ চাগল যতো हेलो सर हमारा टिकटॉक बने से আমাক তো মারছিল না পুলিশ টিকটক বানাইছে अरे गुम्बाता टिकटॉक बने से লাইন কাট হাজরত চকো মুজিদা আর কোনি মানছে পুলিশ না সোয়ানো লাইন দা আগে হাত নামো দে ডায়লগ কমা লাগবো ফাস্ট প্রমাণ লাগবো ডায়লগ কত হয় वो क्या है ना मच्छर अगर सोते हुए आदमी को काट ले तो वो हीरो नहीं बन जाता अगर जागते हुए यूट्यूबर डायलॉग कसी डायलॉग को हम कुत्तों से बात नहीं करते পুষে তন যা রিসপেক্ট এই বলিউড সিনেমা ডায়লগ হবানো রে তিনটা নিল শুনো তিনটা স্টার সাতটা অফিসারে এইবে ডায়লগ কো बुलाती है मगर जाने का नहीं এই এম্পায়ার করে তোরে লই যা হ্যাঁ তো ও দামলে এই টিকটক क्या बनाबी है তো বলছি তো ও স্যার নাল্লি भी होगा है अपना तो टिकटक वायरस लगी जाबो ये আমরা সবাই কি টিকটক বানাইছি মুডিদা এটি মুডিদা ও নাল্লি भी टिकटक वायरस লাগবে এই সুতা এই মোদি লাইভ হইছে এই টিভিটা দে সিস্টেম মোদি লাইভ হইছে আজ টিভি সে মোদি কইয়া ও সারা এ বেটিস কি আছে আসি আছে লাইভ আছে 8000 भाई और बहनों मेरे देशवासियों मेरी सदा कहता रहा था कि हमारे यहाँ कोरोना और हमको आज ही पता चला है कि एक नया वायरस है जिसका नाम है टिकटॉक वायरस। इसका पिता है कैरी मिनाटी और माँ है आमिर सिद्दीकी। इस माँ के पेट से जन्म लिया है टिकटॉक वायरस। आमिर सिद्दीकी को कारण कैरी मिनाटी ने उसको रोस्ट किया था, इसलिए आमिर सिद्दीकी का ये वीडियो बहुत ही डरावना हो गया और टिकटॉक वायरस हो गया। अब हम नए नियम और कानून का लागू करना चाहते हैं कि टिकटॉक वायरस से 3 गज दूर रहे, मतलब 3 मीटर दूर में रहे। और आज हम बताने जा रहे हैं कि टिकटॉक के बारे में कि टिकटॉक बहुत ही खतरनाक वायरस है। इसको जहाँ भी देखो पहले ही पुलिस को फ़ोन कीजिए और पुलिस बताएगा कि टिकटॉक का क्या करना है। गाँव में रहता हूँ झोपड़े में, अरे गाँव में रहता हूँ झोपड़े में और टिकटॉक जाए मार के भौसले में। गो आमिर सिद्दीकी को, गो आमिर सिद्दीकी को, गो आमिर सिद्दीकी को, गो गो। আপোনালোকে আমাৰ টিকটকক আনফল' কৰি থ'ব আৰু আপডেটটো নকৰিব, মানে শ্ল' মাৰে আৰু টিকটক নচলা হৈ যায়। সেইবাবে টিকটকৰ আমাৰ লছ হ'ব, লছ হ'লে আমাৰো ভাল ইউটিউবৰ কাৰণে। আৰু মোদী যি কৈছে সেইটো মহন্ত আপোনালোকে আগবাঢ়ি নিজে লাইভ, সেইবাবে আপোনালোকৰ টিকটকটো অলপমান বেক কৰাৰ চেষ্টা কৰিব। টিকটক মুৰ্দাবাদ, টিকটক মুৰ্দাবাদ, ইউটিউব জিন্দাবাদ था, जिंदाबाद है, जिंदाबाद रहेगा। टिकटॉक के मुर्दाबाद, टिकटॉक के मुर्दाबाद, हो टिकटॉक मुर्दाबाद, टिकटॉक मुर्दाबाद, टिकटॉक मुर्दाबाद, यूट्यूब जिंदाबाद, हाँ असरे আৰু খবর কবি সব তোলামান আপডেট সাবডেট এলা নকৰে যাতে আৰু ডাউনলোড নকৰে। এই সাউর কি হৈছে তিনটা জলা টাকা যি কথা কৈছে ব্যাকগ্রাউন্ড মিউজিক বাজি আছে কি বা হৈছে টিকটক ভাইরাস লাগিল নেকি কালি চলটুক মারলে সাউর ওইটা কি করে সাউর গুলে কালি বাড়ি যাব গুলে থই যাওয়া ও কি শিয়া কি লিখেছে ওয়া
আপনার সাথে টিকটকের ভাইরাস হয়ে গেছে ব্যাকগ্রাউন্ড মিউজিক বাজিয়েছে কথা যেমন কথা হচ্ছে সব বাজিয়েছে দেখার কারণে ছবি ঢোকা লাগবে যা আপনি দেখো মানে মই শহীদ হব পারি খালি ইউটিউব জিন্দাবাদ জিন্দাবাদ হে জিন্দাবাদ হে কি বাজি টিকটকের হ্যাসিনা দিদি আমি বাবা লাগবে টিকটকের মা বাবা লাগবে টিকটকের খুয়েলি টিকটক মুক্ত হয়ে যাবে দেখতে যা হওয়া গেল অনেক ধর গুলি গো এক গুলি গো আসলে সে ডায়লগ কই দিয়া हम कुत्ते से बात नहीं करते मेरी मुक्त हो गई टिकटॉक मुक्त हो गई देख यूट्यूब जिंदाबाद टिकटॉक मुर्दाबाद टिकटॉक को बैन कीजिए और आमिर सिद्दीकी को रोस्ट कीजिए रोस्ट